অতুল ডেকাই যিখিনি মোৰ বিষয়ে প্ৰচাৰ কৰিছে সেইখিনি সম্পূৰ্ণৰূপে ভুৱা কথা প্ৰচাৰ কৰিছে। মোৰ সাংসাৰিক জীৱন বিগত 13 বছৰৰ পৰা চলি আছে। 13 বছৰ বুলি ক'বলৈ গ'লে 14 বছৰে হৈছে, প্ৰায় ল'ৰাটো 13 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। বিয়াৰ এবছৰ পাছতে মোৰ ল'ৰা সন্তান এটা জন্ম পালে। ল'ৰাটো জন্ম পোৱাৰ পিছৰে পৰা সি মোক 4-চকীয়া গাড়ী এখন বিচাৰিছিলে। সেই 4-চকীয়া গাড়ীখন মই দিব নোৱাৰাৰ বাবে যেনিবা মই দেউতাৰ পৰা কৈ 50,000 টকা এটা কেছ তাক আনি দিলো। সি সেইখিনি টকা ক'ত কি কৰিলে মই নাজানো। তাৰ বহুত ধাৰ ধুপাৰ, জুৱা খেলি মদ খাই অ'ত ত'ত সি ধাৰ ধুপাৰ লগালে। সেইবোৰ ধাৰ ধুপাৰ মাৰিবলৈ সি টকা পইচা নাই বুলি বাহিৰত কাম কৰিবলৈ গুচি গ'ল। বাহিৰত কাম কৰি সি ধাৰ ধুপাৰ মাৰিম বুলি ক'লে। সেই হিচাপে ময়ো তাক সেইখিনি কথাৰ কাৰণে সহায় সহযোগ কৰিলো। ঠিক আছে, ল'ৰাটো ডাঙৰ হোৱাৰ পিছততো বাহিৰত থাকিব নোৱাৰিব, যিহেতু এজনী মাক হিচাপে ল'ৰাক ডাঙৰ হোৱাৰ পিছত চম্ভালাটো ইমান সহজ কথা নহয়। ল'ৰাটো সৰু হৈ থাকোঁতে সি সেইখিনি কাম কৰি লওক বুলি মই তাক যাবলৈ অনুমতি দিলো। তাৰ পিছত মই তাৰ মাক বাপেকৰ লগত থাকো। মাক বাপেকে বিভিন্ন সৰু সুৰা কথাতে মোক যেনিবা বিভিন্ন অপবাদ দিয়াৰ চেষ্টা কৰে। এদিন মই অতুলৰ লগত কথা পাতি থাকোঁতেও বাপেকে তই কাৰ লগত কথা পাতিছ, লাউড স্পীকাৰত কথাখিনি ক, তেনেকে মোক কথাখিনি কওঁতে মই পুতেকক ক'লো, দেউতাৰে কেনেকুৱা মানুহ, কিয় তেনেকে কয়, মইতো বেলেগ কাৰো লগত কথা পতা নাই। তেনেকে কথাখিনি কোৱাৰ পিছত কাজিয়াৰ সূত্ৰপাত হ'ল। বাপেকহঁতৰ কথা একো ক'ব নোৱাৰো। বাপেকহঁতৰ কথা ক'লেও সি মানি নলয়। তেনেকে সেইখিনি ঘটনা গুচি গ'ল। তাৰপিছত সি ঘৰত আহিলে। ঘৰত অহাৰ পিছত সাধাৰণ কিছুমান কথাৰ কাৰণে কাজিয়া লাগিলে। খোৱা লোৱাৰ হৈ, চব্জি বাজিৰ হৈ কাজিয়া লাগি উঠি পিছদিনাখন ৰাতিপুৱা সি ল'ৰাটোকে মোকে স্কুলত থৈ আহিলে। স্কুলত থৈ আহি সি বেলেগ এজনী ছোৱালীৰ ঘৰত গৈ প্ৰস্তাৱ দি থৈ আহিলে যে বোলে মই আপোনালোকৰ ছোৱালীক বিয়া পাতিম, তাইক কাৰো লগত যাব দিব নালাগে, পঢ়া শুনাৰ খৰচ মই দিম। অথচ সি মোক যেতিয়া বিয়া পাতি আনিছে তেতিয়া মই পঢ়ি আছিলো। সি মোক পঢ়া আধৰুৱা কৰি কেনে লৈ আহিছিল, বোলে ঘৰত গৈ কিনে মই আনাৰ পিছত তুমি পঢ়িবা, তুমি MA কমপ্লিট কৰিলে মোক তোমাৰ ঘৰৰ পৰাও নিদিব, তুমিও মোৰ লগত আহিব নিবিচাৰিবা, তেনেকে বহুত কথা কৈ যদি নাহা তোমালোকৰ ঘৰৰ ৰাস্তাত মই মৰি থাকিম, তোমাৰ অপবাদ হ'ব, তেনেকুৱা কিছুমান কথা কৈ সি মোক লৈ গ'ল। ঘৰত আনাৰ পিছত সি মোক পঢ়াৰ সুবিধা তেনেকুৱা একোৱেই নিদিলে। নিদিয়াৰ কাৰণে মোৰ পঢ়া আধৰুৱা হৈ থাকিল। তেনেস্থলত সি যেতিয়া বেলেগ ছোৱালী এটাক পঢ়াম বুলি প্ৰস্তাৱ দি বিয়া পাতিম বুলি ক'লে গৈ, তেতিয়া মই ছোৱালীজনীক মোৰ ঘৰত লৈ আহিলো। ঘৰত লৈ আহি কথাখিনি অকমান আলোচনা বিলোচনা হ'ল। তাৰপিছত নিজৰে সি সেইখিনি কথাৰ হৈভৰ দিলে যে মই কৈছো কথাখিনি। তেতিয়া অকমান কাজিয়া পেচাল হ'ল। কাজিয়া পেচাল হোৱাৰ সেই দিন ধৰি সিহঁতে মোক ল'ৰাটোৰ কথাখিনিৰ কাৰণে যেনিবা মাক বাপেকে ল'ৰাটোৰ লগত ছাপোৰ্ট কৰি উঠি সেইদিনাখনৰ পৰা মোৰ বিৰুদ্ধে সিহঁতে বিভিন্ন ষড়যন্ত্ৰ কৰিব ধৰিলে। আনকি এনেকুৱা ষড়যন্ত্ৰ কৰিলে যে মোক বাহিৰত লৈ যাব, সি য'ত কাম কৰিব যায়, অথচ সি ক'ত কাম কৰে মই নাজানো। কেতিয়াবা কৈ গোৱাত কৰিছো বুলি কেনে, মই হেড অফিচৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে, কোনোবা লগ বন্ধুৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে। সি এসপ্তাহ 10 দিন ধৰি কেতিয়াবা কল নকৰাকে থাকে। আৰু কেতিয়াবা মই যদি কল কৰো মই গাড়ী চলাই আছো, কথা পাতিব নোৱাৰো, তেনেকুৱা কথাবিলাকো সি কয়। তেনেকে হিচাপে সি মোৰ লগত লিংক ছিঙিব বিচাৰি আছিলে। কিন্তু মই যিহেতু ল'ৰা এটা আছে, সেইটোৰ কাৰণে মই ঘৰত ধৈৰ্য ধৰি আছিলো। সেই ধৈৰ্যৰ বিনিময়ত আজি সি মোক এনেকুৱা ধৰণে অপপ্ৰচাৰ চলালে যে সেই অপপ্ৰচাৰৰ কাৰণে মই নিজে কৰ্মসূত্ৰে সি মোক এটকাও খৰচ নিদিয়ে। যোৱা বছৰৰ 2 বছৰ ধৰি সি মোক এটকাও খৰচ নিদিয়ে। মই নিজে কাম কৰি নিজৰ খৰচ বহন কৰি আছো। ল'ৰাটাৰ খোৱা লোৱাৰ নামতো একো নিদিয়ে। মোৰ খোৱা লোৱাৰ নামত একো নিদিয়ে। থাকা পিন্ধা খোৱা লোৱা ঘৰ দুৱাৰ মেৰামতি কৰাৰ নামত একো নিদিয়ে। মোৰ ঘৰ দুৱাৰৰ অৱস্থা একেবাৰেই বেয়া। তেওঁলোকে নিজে ভাল ঘৰতে থাকে, কিন্তু মোক যিটো ঘৰ বনাই দিছে, যিবিলাক মানুহে মোৰ বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ আছে, তেওঁলোকে অথচ এবাৰ আহি যদি চাই তেতিয়াহ'লে গম পাব মই কি অৱস্থাত আছো। আৰু যিবিলাকে এই নিউজবিলাক প্ৰচাৰ কৰিছে যে মই টিচিং কৰা মানুহ হৈ মই যে যেনিবা বহুত বেয়া কৰ্ম কৰি আছো, মই কি বেয়া কৰ্ম কৰিছো? মই নিজৰ কামখিনি কৰি আছো, নিজে নিজক পোহপাল দি আছো। মই যদি সেই কৰ্মটো নকৰো তেতিয়াহ'লে মই চলিম কেনেকে? তাৰ উপৰঞ্চি মই যেনিবা নিজৰ খৰচ বহনৰ কাৰণে আৰু এটা বিজনেছ কৰো, IMC বিজনেছ।
এই আইএমচি বিজনেছৰ সূত্ৰে মই অ'টত যাব লগা হয় আৰু মোৰ বিজনেছৰ সহকাৰী হিচাপে যেনিবা ৰাজীৱ ডেকাই মোৰ লগত বিজনেছৰ বস্তুসমূহ বিক্ৰী কৰিবলৈ বা প্ৰডাক্টবোৰ আনিবলৈ যাব লগা হ'লে দূৰ ৰাস্তাত মোৰ যেহেতু অলৰেডি এক্সিডেণ্ট এটা হৈ গৈছিল মই দূৰ ৰাস্তালৈকে গাড়ী চলাব নোৱাৰো গতিকে মই তাক সহায়ক হিচাপে লৈ যাওঁ অ'টত ঘূৰে বুলি মোক বেয়া অপপ্ৰচাৰ চলাই দিছে মই এজনী শিক্ষয়িত্ৰী মই জানো মোৰ চলা ফুৰা মোৰ থাকা লোৱা মই কেনেকৈ কৰিব লাগে মই যিমানখিনি মানুহক চিনি নাপাওঁ তাতকৈ ডাবল মানুহে মোক চিনি পায় মোৰ ওপৰত নজৰ থাকিব মোৰ স্কুলৰ ল'ৰা ছোৱালীৰ নজৰ মোৰ ওপৰত থাকিব সেইখিনি কথা মই নিজেও জানো তেওঁলোকে নকলেও হ'ব কিন্তু মোক কি বেয়া অৱস্থাত পাইছে সেইটো মোক লাগে আৰু মোৰ ঘৰত মানুহ আহি সোমাই থাকে বুলি কৈছে মোৰ ঘৰত যদি মানুহ সোমাই আছে সোমাই থকা অৱস্থাত তেওঁলোকে কিয় ধৰা নাই মইতো তেওঁলোকক কৈছিলো মোক ধৰিলেই হ'ল যদি তেনেকৈ সোমাই থাকে সেইখিনি তেওঁলোকে কৰিব পৰা নাই কিন্তু ক'ৰ পৰা কি জোতা এটা আনিছে মই নাজানো সেই জোতাটো আনি কিনে তেওঁলোকে অপপ্ৰচাৰ চলাইছে যে মোৰ ঘৰত আহা মানুহৰ জোতা পাত থাকি গৈছে মোৰ এটা 13 বছৰীয়া ল'ৰা আছে মই সৰু ঘৰ এখনত থাকো সেই ল'ৰাটোৰ মই নিজে টিচাৰো হয় মই মাকো হয় এজনী মাক হিচাপে নিজৰ ল'ৰাক বেয়া শিক্ষা কেতিয়াও দিব নিবিচাৰে তাৰ ওপৰঞ্চি মই এজন টিচাৰ হিচাপে মই তাক কেতিয়াও বেয়া শিক্ষা দিব নোৱাৰো মাকে যদি কিবা কাৰণত কেতিয়াবা কিবা ভুল কৰিব পাৰে কিন্তু টিচাৰ এজনে কেতিয়াও সেইটো ভুলটো কৰিব নোৱাৰে কাৰণ ক্লাছত মই বিভিন্ন ল'ৰা ছোৱালীৰ লগত একেলগে মোৰ নিজৰ ল'ৰাটোকো পঢ়াওঁ তাতে মই কি বুজনি দিছো সেইখিনি কথাও অলপ তাৰ সেইখিনিৰো প্ৰভাৱ পৰে মই ঘৰত এটা স্কুলত এটা তাক শিক্ষা দিব নোৱাৰো গতিকে এই সকলোবোৰ কথা যিবিলাকে প্ৰচাৰ চলাইছে অপপ্ৰচাৰ চলাইছে সেইবিলাকে কি ভাবি কেনেকে চিন্তা কৰি চলাইছে মই নাজানো যিবিলাক মিডিয়াই এইবিলাক কথা প্ৰচাৰ কৰিছে তেওঁলোকে অথচ একবাৰ মোৰ লগত কনসাল্ট কৰিব লাগিছিল মিডিয়াৰ কাম হৈছে সঁচা কথাটো প্ৰচাৰ কৰা সত্যতা প্ৰমাণ কৰা একপক্ষীয় কথা শুনি কিহৰ স্বাৰ্থত তেওঁলোকে তেনেকুৱা প্ৰচাৰ চলাইছে মই বুজিব পৰা নাই যিটো কথা যিটো আলোচনা অলৰেডি যেনিবা আমাৰ হৈ গৈছে থানাত বিচাৰ বিমৰ্শ হৈ গৈছে ডাইভৰ্স লোৱাৰ কথা ফেছলা হৈ গৈছে হৈ যোৱাৰ পিছত অপপ্ৰচাৰ চলাই কিনে মোক কৰ্মৰ পৰা বাহিৰ কৰাব বিচৰাৰ অৰ্থটো কি মই কৰি খাম কি মই যদি কাম কৰি খাব নালাগে তেতিয়া কি মই চুৰ ডকাইত কৰি খাব লাগিব নেকি নে কিবা বেয়া কাম কৰি খাব লাগিব মোক বেয়া হিচাপে প্ৰচাৰ কৰা মতে কি মই যেনিবা বেয়া কাম কৰিয়ে খাব লাগে সেইকাৰণে তেতিয়া তেওঁলোকে নিজৰ কথাটো প্ৰচাৰ কৰা কথাটো সত্য প্ৰমাণ কৰিব পাৰিব সেইকাৰণে বাৰ মোৰ স্কুলখনৰ নামৰ বদনাম কৰি আছে মোৰ স্কুলখনে কৰিছে কি মই শিক্ষয়িত্ৰী মই জানো আৰু মই কি কৰিব লাগে কি কৰিব নালাগে সেইখিনিও মই নিজে জানো তাতে যদি কোনোবাই মোক ভুল দেখা পাইছে ধৰা পাইছে যদি সঁচাকে মোক কিবা অশ্লীল ৰূপত পাইছিল যিবিলাক মানুহে পাইছিল যিবিলাক মানুহে দেখিছিল সেইখিনি সময়ত মোক কিয় ধৰা নাছিল আজি যে এনেকে যে বিনা হেৰিত মোক এনেকুৱা অপপ্ৰচাৰ চলাই আছে অসভ্য আচৰণ কৰাৰ কথা কৈছে তেওঁলোকে অসভ্য আচৰণ মই কোনটো সূত্ৰত কৰিছো কেনেকে কৰিব লগা বাধ্যত পৰিছো অসভ্য আচৰণ মানে কি মই হেতু বুজিব পৰা নাই তেওঁলোকে যিখিনি কথা কৈছে মই তাৰ প্ৰতিউত্তৰ দিছো সেই প্ৰতিউত্তৰত যদি তেওঁলোকে মই অসভ্য আচৰণ কৰা বুলি ভাবিছে তেতিয়া হলে হেতু মোৰ ক'ব লগা একো নাই কিন্তু মই কোনোদিন তেওঁলোকৰ লগত আগতীয়াকে কাজিয়া কৰিবলৈ যোৱা নাই মই নিজে নিজৰ কাম কৰিছো স্কুলত গৈছো স্কুলৰ পৰা আহিছো টিউচন কৰিছো টিউচন কৰি উঠি মই নিজৰ ঘৰৰ যাৱতীয় কামখিনি কৰিছো তাৰ মাজতে তেওঁলোকে মোক এনেকুৱা অত্যাচাৰ কৰে কাৰেণ্ট কাটি থৈ দিয়ে মোক পানী ভৰাবলৈ অসুবিধা কৰি দিয়ে কাৰেণ্ট কাটাৰ কাৰণে এদিন মোৰ কাজিয়া হ'ল মই পানী ভৰাই আছো খোৱা পানী ভৰাই থাকোঁতে কাৰেণ্টটো কাটি দিয়াৰ পিছত মই ল'ৰাটোক ক'লো বোলে কাৰেণ্টটো দিয়া বাবা দিব দিওঁতে মোৰ শহুৰে হে কাৰেণ্টটো দিব নিদিয়ে মই ইনভাৰ্টাৰ লোৱা কাৰণে মই দুখী মই মটৰ লগাই লোৱা কাৰণে মই দুখী পানী ভৰাবলৈ মই মটৰ কিয় লগাইছো মই ইনভাৰ্টাৰ কিয় কিনিছো
তেওঁলোকে মোক সুবিধাখিনি কৰি দিব পাৰা নাই মই কোনোদিন তেওঁলোকৰ পৰা খোজাও নাই আপোনালোকে মোক ইটো দিয়া নাই সিটো দিয়া নাই আনকি মোৰ হাজবেণ্ডেও ক'ব নোৱাৰে বোলে খোৱা লোৱা পিন্ধা উৰাৰ কাৰণে মোৰ ৱাইফে কিবা মোৰ পৰা দাবী কৰিছে আজিলৈকে মই কৰা নাই মই ছোৱালী অৱস্থাত তাৰ লগত গৈছিলো চুৰিদাৰেৰে গৈছিলো তাৰ পিছত সি মোক দুযোৰ মেখেলা চাদৰ দিছিল সেই দুযোৰ মেখেলা চাদৰেৰে মই 13 বছৰ চলি আছো মাকে মোক আধা পিন্ধা কাপোৰ দিলে তেনেকে সেইবিলাক পিন্ধি মেলি মই চলি আছিলো মোৰ ল'ৰাটো জন্মৰ 6 মাহ পিছৰ পৰা মই টিচিং কৰিছো তেতিয়াৰ পৰা মই একপট দুপটকে কাপোৰ কানি এইবিলাক মই নিজে গুটাইছো সিহঁতে ক'ব নোৱাৰে বোলে মোক এখন ব্লাউজো কিনি দিছো বুলি কেনে ইয়াৰ জৰিয়তে এইটোৱে বিচাৰো যে আপোনালোকে এইখিনি যিখিনি অপপ্ৰচাৰ চলি আছে সেই অপপ্ৰচাৰত যিবিলাক মানুহে বেয়া কমেন্ট মাৰি আছে সত্যতা নাজানাকে তেওঁলোকে জানিব চেষ্টা কৰিব লাগিছিল কথাটো সঁচা হয় নে নহয় বা কিমানখিনি কি সত্য অসত্য ঘৰৰ মানুহনো তাইক কেনেকৈ ৰাখিছে কেনেকৈ ৰাখা নাই কমেন্ট মাৰাৰ আগত একবাৰ চিন্তা কৰিব লাগিছিল বা আহিব লাগিছিল মোৰ ঘৰত সোশ্যাল মিডিয়াত হিৰোগিৰি দেখাইতো লাভ নাই সোশ্যাল মিডিয়াত হিৰোগিৰি দেখুৱাতকে যদি মোৰ ঘৰত আহি মোৰ অৱস্থাটো চাই গলহেঁতেন তেতিয়া তেওঁলোকে গম পালেহেঁতেন এনে বাহিৰত থাকি বিভিন্ন কথা কোৱাটো সহজ কিন্তু যোন ভুক্তভোগী সেই ভুক্তভোগীজনেহে জানে যে কিমানখিনি ভুগি আছে কি অৱস্থাত থাকি আছে